হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই পুষ্পাশ্ৰী আপোনালোকলৈ লৈ আহিছোঁ নতুন এটা ভ্লগ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেন্তে আহক আজি আমি নতুন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই আপোনালোকক দেখুৱাম চিম্পুল মেথডত দহি কেনেকৈ বাটে। তেন্তে আহক দহি বাটোঁ। এয়া কাৰ্গিলৰ সূতা লৈছোঁ মই। নেচাটো মই প্ৰথমে কাটি ল'লোঁ। চেৰেকীত কৰিলে বহুত দীঘল প্ৰচেছ হয়, কষ্টও হয়, সেইটো কাৰণে মই এনেকৈ কাটি লওঁ। এয়া দেখিছেনে, কাটি লৈছোঁ। তাৰপাছত ফণীৰে সূতাখিনি আঁচুৰি লওঁ। এতিয়া আমাৰ মায়ে দহি পাতি আছে। এয়া প্ৰথমে গাঁঠি দুটা দি ল'ব। দুটা গাঁঠি দি লৈছোঁ। এয়া দেখিছেনে, এনেকৈ দি লৈছোঁ। দি পেলাই ইয়াতো আপোনালোকে দুটা গাঁঠি দি ল'ব। দুটা গাঁঠি দি ল'ব। তাৰপাছত এইডাল সূতাডাল এইপিনে পাৰ কৰি থ'ব। পাৰ কৰি পেলাই এনেকৈ ল'ব। লৈ পেলাই ইয়াৰ তলেদি, এইটো দেখিছেনে, তলেদি উলিয়াই আনিব। উলিয়াই আনি পেলাই আকৌ এই চাইডেদি ঘূৰাই দিব। ঘূৰাই পেলাই আকৌ সোঁ ছাইডৰ ফালেদি ঘূৰাই লৈ যাব। লৈ পেলাই দুটা পাক হৈ গ'ল দিয়া। দুটা পাক দি পেলাই তলেদি আকৌ এটা সূতাডালৰ তলেদি নিব। এইবাৰ দেখিছেনে, মোক তলেদি ভৰাই এনেকৈ এটা টানকৈ গাঁঠি দিম ইয়াত। এনেকৈ এটা টানকৈ গাঁঠি দি দিছোঁ। এইটো টানকৈ গাঁঠি দিছোঁ। তাৰপিছত তলেদি ভৰাই দিব। তলেদি ভৰাই বেক চাইডেও এটা, যাতে দহিটো খোল খাই নাযায়, সেইবাবে বেক চাইডেও এটা টানকৈ গাঁঠি দি সূতাডাল দহিটো আপোনালোকে যিমান জোখত বাটিব বিচাৰে তাৰ জোখাৰে কাটি দিব। এতিয়া মই মিলাই কাটি দিম। এয়া চাওক, মোৰ দহি হৈ গ'ল। এইটোৱে চিম্পুল মেথড। বহুতেই জানেই চাগে, কিন্তু মই এনেদৰে বাটোঁ, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। দহি বাতিবলৈ কাৰ্গিলৰ নেচা সূতা লৈছোঁ। নেচা সূতা মই চেৰেকীত কৰি লোৱা নাই, মই ডাইৰেক্ট কাটি দিছোঁ। সমানকৈ কাটি পেলাই ফণীয়ে আঁচুৰি লওঁ। তেনেকৈ কৰিলে কষ্টটো কম হয় আৰু নষ্টও নহয় বাৰু। আপোনালোকে যদি চেৰেকীত কৰি অশান্তি পায়, মই হ'লে অশান্তি পাওঁ, তেন্তে এইটো পদ্ধতি অৱলম্বন কৰিব। ফাইনেলি মোৰ দহি বাতি হৈ গ'ল। কাপোৰযোৰৰ সৈতে দহিৰ কালাৰটো মিলিছে নাই কমেণ্টত জনাব।
আৰু যদি কোনোবাই বুজা নাই তেন্তে কমেণ্টত জনাব, মই বুজাই দিম। তেন্তে পুনৰ লগ পাম নতুন এটা ভ্লগৰ সৈতে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।